তো গাইছ আজি আমাৰ পাখিৰ ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্বুটিং কৰিবলৈ লৈছোঁ। আৰম্ভ কৰাৰ আগতে বোলো গৈ নামঘৰত ভগৱানৰ ওচৰত সেৱা এটা কৰি এখন যাতে আমাৰ পাখিখন ভাল হওক, মানুহে বেছিকৈ চাওক। আপোনালোকে হয়তো এইখন ভিডিঅ'টো মানে পাখি ৰিলিজ হোৱাৰ পিছত চাবলৈ পাব, কাৰণ মই সৰু সুৰা কিছুমান ক্লিপ আগতে লৈ পিছতহে ইয়াৰ ডাবিং কৰি ভিডিঅ' বনাই আছোঁ। এয়া ভাদ মাহ, নামঘৰত মানুহ আছেই কিছুমান, সকলোৱে সেই বোলো সেৱা এটা কৰি যাওঁ। সেৱা কৰি গৈ ডাইৰেক্ট শ্বুটিং আৰম্ভ কৰিম আৰু। এই তলত কুটটো তলত নিদিলা সেইখনত। বাপেকৰ মেকআপ মাৰি ইয়াৰ বুঢ়া বনাই থকা হৈছে। হ'বনে এইটো? জুম কৰি থোৱা আছে। ফাৰ্ষ্ট এয়া বাপেকৰ শ্বুটটো আৰম্ভ কৰা হৈছে, ফাৰ্ষ্ট চিন লোৱা হৈছে, মানে আৰম্ভ কৰিছোঁ আৰু এয়া। শ্বুটিং হোৱাৰ পিছত এয়া চবেই অলপ এতিয়া ৰেষ্ট লৈছে, অলপ বহিছে, চাহ তাহ খাই লৈ আকৌ আমাৰ শ্বুটিংটো আৰম্ভ হ'ব। এইফালে এওঁলোকে কিবা অলপ স্ক্ৰিপ্টত কিবা মিলাই আছে। এতিয়া চবেই চাহ তাহ খাই ল'লে, তো বাকীখিনি শ্বুট আৰম্ভ কৰোঁ। বাপেকে ৰেডিঅ' শুনি শুনি হাত লাগে। তো আজিলৈ মানে ফাৰ্ষ্ট ডে আমাৰ যিখিনি শ্বুট আছিলে এতিয়া কমপ্লিট হ'ল, এয়া চব ঘূৰা ঘূৰি গৈছেগৈ। তো কাইলৈ বাকীখিনি শ্বুট কাইলৈ কৰিম। সেয়া ছেকেণ্ড ডে শ্বুট আৰম্ভ কৰিবলৈ লৈছোঁ। মানুহ এয়া আহিছে আৰু লাহে ধীৰে শ্বুটটো আৰম্ভ কৰোঁ। এইখিনি লোৱা তোমাক আহিবলৈ এইখিনি লোৱা। তুমি যে কৈছিলা তোমাৰ পঢ়াত বহুত অসুবিধা হৈছিল বুলি। এতিয়া বাপেকৰ পথাৰত শ্বুট কেইটামান আছে, তাকে কৰিবলৈ আহিছোঁ। দেখিছে বতৰটো বেয়া কৰি আহিছে, তো যিমান সোনকালে পাৰি শ্বুটকেইটা কৰি ঘৰলৈ যাব লাগে। ইফালে যাবা, ইফালে বাওঁফালে। আহোঁতে বতৰ বেয়া কৰি আছিলে, কিন্তু এতিয়া বতৰটো ভাল কৰিছে। কিন্তু বাপেকে এফালে ডাইলগ পাৰ হৈ থাকিলে, ডাইলগ মাতি হেৰি কৰি আছে আকৌ। এতিয়া মানে কি হ'ল, বাহিৰত বৰষুণ দি আছে, মানুহ আহিব নোৱাৰিলে, মানে শ্বুটিং কৰিবলৈ মানুহ আহিব নোৱাৰিলে। 2-3জনমান আহিছিলে, এতিয়া 2জন চিনটোতো নিমিলে, এতিয়া কি হ'ব। যিকেইজন আহিছে সিহঁতে এনেই ভিতৰত ইয়াত ফটোৱামি কৰি আছে। বলক এতিয়া আপোনালোকক তাকে দেখুৱাওঁ। যিহেতু মানুহখিনি আহিছিলে, কিন্তু আজি বৰষুণৰ কাৰণে শ্বুটটো নহ'ল, সেইকাৰণে আমি সৰু সুৰা খানা এটাই খাই দিলোঁ। আমাৰ ইয়াৰ PK আৰু প্ৰভাত দায়া পাচলি কাটি আছে। এতিয়া চবেই পাচলি কাটি কাম কৰি আছে। বুবু দাই অকলে অকলে বহি চিনেমা চাই আছে, ইয়াত ৰাজা খবৰ চাই আছে। বুবু দাই খানা বনাই আছে আৰু এওঁলোকে ইয়াত নাচি আছে, আপোনালোকে দেখিছে। যে এয়া হিৰো হিৰইনৰ পথাৰত এয়া চাইকেল লৈ চিন আছে। হিৰো আহি গ'ল আমাৰ চাইকেল লৈ। এতিয়া পথাৰলৈ যাব লাগিব, পথাৰত শ্বুটিং কৰিবগৈ লাগিব। মাজত দ আছে, ডুবি যাবা। নেক্সট শ্বুট প্ৰভাতৰ বাপেকৰ শ্বুট এটা আছে। প্ৰভাত আহি এইফালে নাচি আছেহি, বাপেক এইফালে ৰেডি হৈছে। শ্বুটটো কৰোঁ। শ্বুট কৰি চবেই অকণ ৰেষ্ট লৈছে, কিন্তু বাপেকে এয়া চাহ খোৱাত ব্যস্ত, পুৰা চাহ লাগিবই ৰ'লেই। বাপেকে চাহ খালে, বোলে জীয়েকে চাহ খাবলৈ নাপালে দুখ, সেয়া শ্বুটিং নকৰে বোলে, চাহ দিলে শ্বুটিং কৰিব। অথনি শ্বুটটো যেনে তেনে হ'ল, এতিয়া চাহ খাইহে কৰিছে শ্বুট দেই, চাই লওক আপোনালোকে। এতিয়া ৰাতি পুলিচৰ শ্বুটিং এটা কৰিবলৈ আহিছোঁ। এয়া চব অলপ ডাইলগ চাইলগ মাতি ৰেডি হৈছে। এইটো শ্বুট কৰিলে আজিৰে শ্বুটিং চেছ আৰু। ৰাতিপুৱা 9টা বজাৰ পৰা শ্বুটিং হৈ আছে, আৰু এতিয়া সন্ধিয়া 8টা নে 7টা বাজিব এতিয়া।
চবেই ভাগৰ লাগিছে, কিন্তু চবেই বোলে আজিয়ে খানা এটা খায়। সেইকাৰণে সিহঁতে নিজে লাগি পেলাই খানা হেৰি যোগাৰ কৰি আছে। খানাটো হৈ আছিল হঠাৎ দেখিলোচোন খানা মানুহ এটা এটাকৈ কমি গৈ আছে। বনাই থকাটো সুধিলোঁ বুলি সিহঁত ক'লে গ'ল। সি কৈছে বোলে এতিয়াতো ভাদ মাহ, গোটেইকেইটা নামঘৰত প্ৰসাদ খাবলৈ গ'ল মোক অকলে থৈ। এইটো নামঘৰ বলক এপাক তাৰ পৰা তাত বনাবলৈ দি থৈ তোমালোকে ইয়াত অকলে প্ৰসাদ খাই আছে। মোকোতো মাতিব পৰা, ময়ো আহিলোহেঁতেন, একেলগে গোটেইকেইটা আহিব পাৰোঁ। মালতী মদাহী আৰু কি পাগলী আকৌ বোলে ললিত আহে। সকলোৰে পৰীক্ষা হৈ থকাৰ বাবে কেইদিনমান শ্বুট বন্ধ আছিলে। আকৌ এদি 4-5 দিনমানৰ মূৰত, 6 দিনমানৰ মূৰত আজি আকৌ শ্বুট আৰম্ভ হৈছে আমাৰ। এয়া অকণমান এয়া ডাইলগবিলাক আওৰাই আছে। দেখিছে ছোৱালীজনীক পঢ়িবলৈ মোবাইল দিয়ে, বাপেকে মোবাইল টিপি আছে। দেখিছ ছোৱালীজনীক মোবাইল কিনি দিব পৰা নাই, নিজে মোবাইল টিপি আছে। আমি এতিয়া এতিয়া আমাৰ মানে কি হ'ল, ফাৰ্ষ্ট পাৰ্টটো ৰিলিজ দিয়া কেইদিনমানৰ পিছত এতিয়া 40K হৈ গ'ল। মানে এতিয়া ভিডিঅ'টো বনোৱা থকালৈকে 40K হ'ল। সেইকাৰণে আজি খানা এটা খাওঁ বোলো। ফাৰ্ষ্ট ভিডিঅ' 40K হৈছে। এতিয়া চবেই এতিয়া হেৰি কৰি খানা বনাই আছে। আপোনালোকে যদি এইখিনিলৈকে ভিডিঅ'টো চাই আছে, ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু পাখিখন যদি এতিয়ালৈকে চোৱা নাই, যাওক আৰু এই চেনেলটোতে পাব। পাখিখন চাওক, গোটেইখন চাব আৰু কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব। ইয়াৰ পাখি লাষ্ট ডে শ্বুটিং কৰি আছোঁ আমি। এই শ্বুটিংকেইটা কৰিলে, আজি শ্বুটিং কৰিলে চেচ আৰু পাখি চব চিন হৈ যাব। তহঁতৰে বদনাম মই অতি সোনকালে লৈ আছো। তো ৰাইজ আমাৰ আজি পাখিৰ লাষ্ট শ্বুটিং শেষ। প্ৰথমখনত যিদৰে আপোনালোকে ইমানখিনি মৰম দিলে, চ' এই 2 দিনৰ ভিতৰত আমাৰ পাখিৰ দ্বিতীয়খনতো আহিব। চ' সকলোৱে যিদৰে প্ৰথমখনত মৰম দিলে, ছেকেণ্ডখনকো সিমানখিনি মৰম দিব বুলি আমি আশা কৰিম। ধন্যবাদ। ধন্যবাদ। জয় শ্ৰুতি ছবি।